আমি আহিছিলোঁ নাজিৰাত অৱস্থিত, শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত অগ্নিনাভ মন্দিৰ। এয়া ভক্তৰ ভিৰ চাওকচোন, এয়া ভিতৰ ভাগ। ইয়াত ভক্তসকলে সেৱাৰ বাবে ৰৈ আছে। এয়া লাইন লাইন কৰি ইমান ধুনীয়া সুবিধা কৰি দিছে। তাৰ ভিতৰত চব শাৰী শাৰীকৈ ইমান ধুনীয়াকৈ ৰ'ব পৰা সুবিধা হৈ আছে। মোৰ এইবাৰৰ সৈতে 3বাৰ হ'ল যদিও তালৈ গৈ মোৰ হেঁপাহ নাই পেলোৱা। মনটোত এনেকুৱা লাগে যেন আকৌ যাম এনেকুৱা ভাৱ হৈ থাকে। বৰ বিশেষভাৱে ভিডিঅ' কৰিব নোৱাৰিলোঁ যদিও চিনস্বৰূপে ইয়াকে ৰাখি থ'লোঁ। পুৰা খাইছে আৰু বাঙুটি খাইছা? পুৰা মাৰিছে খালে। আমি তাত এটা নে 1:30মান বজালৈকে থাকিলোঁ যদিও তাত ভক্তৰ ভিৰ কিন্তু নকমিল। আকৌ যদি কেতিয়াবা যোৱা হয় আপোনালোকক সম্পূৰ্ণ ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে দেখুৱাম দেই। আজিলৈ আহোঁ।